ভিডিও এটা দিছোঁ আপোনালোকে চাই ল'ব অকণমান আগে দেখিছে আপোনালোকে স্ক্ৰীনত দেখিব ফটো দি আছোঁ এনেই মিছা মিছি গোটেই দিন নাখাই থকা হ'ব এনেই কষ্ট কৰা হ'ব অলপো পুণ্য নাপায় দুখীয়াৰ ধন খাই খাই জীয়াই আছে এই দুখীয়াৰ ধনেৰে যদি ৰাতিপুৱা কোনোবাই চেহেৰি কৰে সন্ধিয়া কোনোবাই ইফতাৰী কৰে আৰু গোটেই দিন নাখাই থাকে তেতিয়াহ'লে তেনে ৰোজাৰ কোনো মূল্য নাই তেনে ৰোজা আল্লাই দলিয়াই দিব আপোনালোকৰ মুখত তো যিহেতু আপোনালোকে দেখিলে গম পালে ই বহুত দীঘলীয়া লেবেল ফালিছে ই চালা ৭০ বাচ্চা ই কৈছে যে দুখীয়াৰ মানুহ তেজ খাই খাই কোনোবাই ৰোজা থৈছে ইফতাৰ কৰিছে বুলি চালা ই ৭০ বাচ্চা ইমানেই দুখীয়া মানুহক দিছে ইমানেই দুখীয়া মানুহক মানে সি বিলাইছে দুখীয়া মানুহৰ পৰা কিছুমান মানে যে কাঢ়ি আনি খাইছে ইয়াৰ মানে ফকৰ ফাটি গৈছে ইয়াৰ ফকৰ ফাটি যোৱাৰ কাৰণে ই চিঞৰ বাখৰ কৰি আছে তেখেতে ভিডিঅ'টো এবাৰ মই দিছোঁ আপোনালোকে ভালকে চাওক ইয়াক কি কম উপায়টো নাই ইটো বাৰে বাৰে কৈছে যে ই মৌলবী কৈছে ই কেনেকৈ মৌলবী হয় আপোনালোকে কথাখিনি গম পাইছে ই মৌলবী নে পাখণ্ড ইয়াৰ নাম মস্তফা আজহাৰি নে কিবা বুলি আছিলে মুখতে নুফুটে মই ফকৰ আদমি ইয়াৰ নামেই শুনা নাইতো কেতিয়াও মস্ত কামাল কিবা মস্ত কুফা আজহাৰি হ'ব লাগিছিলে ইয়াৰ নাম একচুৱেলি মস্ত কুফা আজহাৰি ইয়াৰ নাম ই কুফা কলংকিত ইছলামৰ নামত ই কলংকিত এতিয়া ৰোজা ধৰা মানুহকেইটা ৰোজা যে মানুহে ধৰিছে যে দুখীয়াৰ পৰা মানুহে দুখীয়াৰ হক কাঢ়ি আনি খাই পেলাই ৰোজা ধৰে নেকি ই কৈ আছে প্ৰতিটো কথাৰে দুখীয়াৰ তেজ খাই পেলাই আৰু দুখীয়াৰ তেজ খাই পেলাই ই যে মানে দুখীয়া মানুহক ইমানেই বিলাইছে ইয়াৰ মানে ফকৰ ফাটি গৈছে সেইকাৰণে ই মানে বাৰে বাৰে চিঞৰ বাখৰ কৰি আছে তো মই ভিডিঅ'টো দেখালোঁ আপোনালোকে এবাৰ চাব ভিডিঅ'টো অকণমান আগলৈ শ্বেয়াৰ কৰিব এনেকুৱা এই এনেকুৱা গৰু বেপাৰী মৌলানাকেইটা গৰু পিটন দিব লাগে নে নালাগে আপোনালোকে কমেণ্টত এবাৰ জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি অকণমান আগলৈ পঠিয়াব এনেকুৱা ফকৰবাজ আপোনাৰ মানুহৰ কাৰণে এই পৰঠা এই পোলাও এই মাংসৰ পকৰি এইবোৰ কিন্তু উলিয়াব আল্লাই ই আৰু এটা কথা ক'লে যে আপোনালোকে শুনিছে যে তেনে ৰোজা আল্লাই দলিয়াই দিয়ে ই চালা ৭০ বাচ্চা একেবাৰে গৈ যে ডাইৰেক্ট লগ কৰি আহিছে যে তাৰ লগত মোবাইলত যে যোগাযোগ হৈ থাকে এনেকুৱা ধৰণে কথাবিলাক কৈছে এটা ফকৰ আদমি হয়নে নহয় বাৰু ইমান ধুনীয়া মৌলানা কিছুমানে তালিম কৰে ইয়াৰ সেই তালিমৰ যোগ্যতাও নহয় ই গতিকে আপোনালোকে দেখিছে সি যিবোৰ ধৰণে কৈ দিলে যে আল্লাই তেনেকুৱা ৰোজা দলিয়াই দিয়ে এনে কৈছে চালা ৭০ বাচ্চাই মোবাইল নম্বৰ ফোন কৰি আহিছে নেকি 786ত ই মাৰি দিলে লাগি যায় চাগে গতিকে আপোনালোকে ভিডিঅ'টো চাব কিনো কম বুজি পাইছে মোল্লাবিলাকে এটা কথা কয় কি জানে নাই ৰোজাৰ মাহত বোলে কোনো হিচাপ নাই গতিকে যিমান পাৰো খাব পাৰো মানে যিমান লুটি মুটি আন মানুহৰ পৰা ঠগি মগি আনি খা মানে হিচাপ নাই এটা মিছা কথা কৈছে ৰোজাৰ মাহত আটাইতকৈ বেছি হিচাপ হ'ব ই বাৰে বাৰে এটা কথা যে কৈ থাকে যে এই মোল্লা কোনখিনি মানুহক কৈছে বুজি নাপাওঁ পাই মোল্লা সি নিজে মোল্লা নে আমাক মোল্লা কৈছে নে কোনটো জাতি ধৰ্মক মানে মোল্লা কৈছে নাজানো চালা মোল্লাই যেতিয়া ইয়াক ধৰিব তাত ফকৰ ফাটি দিব ধৰি কিন্তু ৰোজাক এটা নাটকীয় ৰূপ দিছে তো আপোনালোকে শুনিছে যে সি কৈছে যে ৰোজাটো নাটকক লৈ পেলাই নাটক কৰে তো নাটক সি কৰিছে নে আমি সাধাৰণ ৰাইজে কৰিছোঁ আপোনালোকে এবাৰ জনাবচোন যে সি বাৰে বাৰে কৈছে যে মানুহবিলাকে ৰোজাটো নাটক লৈছে এতিয়া কি ক'ম এতিয়া এইটো এটা জধা মূৰ্খহে তো গতিকে ইয়াক লৈ পেলাই আপোনালোক আৱেগিক নহ'ব যিটো আমি ৰোজা ধৰিছোঁ বা কষ্ট কৰিছোঁ যি পাইছোঁ নেপাইছোঁ সেইটো আল্লাহ জানে আমিতো নাজানো তো গতিকে ই বাৰে বাৰে এটা কথা কৈছে যে ৰোজাটো নাটক ই কৰিছে গোটেই ধৰ্মটোক লৈ ই নাটক কৰি আছে ই এটা ফকৰবাজ মৌলবী আছে সেইকাৰণে ইয়াক লৈ পেলাই আপোনালোকে আৱেগিক নহ'ব কাৰণে ই এটা জধা মূৰ্খ ডিগ্ৰীধাৰী মৌলানা বুলিয়ে ক'ব লাগিব ইয়াক গতিকে আমিও ইমান শিক্ষিত উচ্চ শিক্ষিত মানুহ নহয় তো গতিকে আমি কিন্তু কাৰোকো বেয়া মন্তব্য বা কাৰোবাৰ মনত আঘাত দিয়া আমি কথা চিন্তা নকৰোঁ কিন্তু ই নাজানে যে মুছলমান মানে কি সি তাকে নাজানে চাগে ভালকে ই ভালকে নাজানে মই আগলৈ শ্বেয়াৰ কৰিব ধন্যবাদ আৱেগিক নহ'ব কিন্তু মই বাৰে বাৰে কৈছোঁ ইয়াক লৈ পেলাই আৱেগিক নহ'ব ই এটা চতুৰ এটা কুনীতিৰ মগজৰ মানুহ হয় ই কুনীতিৰ মগজৰ মৌলানা হয় তো গতিকে ই কুনীতি পাছ কৰিছে ই কিন্তু মৌলানা পাছ কৰা নাই গতিকে আপোনালোকে সাৱধান ধন্যবাদ জয় অসম